আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপবিষ্ট সকলো মান্যবৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা এটা পবিত্ৰ দিন, যি পবিত্ৰ দিনত আমাৰ যতীন্দ্ৰনাথ দুৱৰাদেৱ আমাৰ শিৱসাগৰৰ বাসিন্দা, তেখেত দিখৌফৰীয়াৰ ওচৰতে দিঘৰ আমি সদায় অহা যোৱা আগতে সৰুৰ পৰা তেখেতলোকৰ পৰিয়ালটিৰ লগত মোৰ ভাল ঘনিষ্ঠ আৰু তেখেতৰ নাতিনী আজি লিপিকা, তেখেত ডিগবৈত থাকে, তেওঁৰ লগত মই সহপাঠী আৰু সকলো পৰিয়াল ইয়াত আহি পেলাই তেখেতলোকৰ আজি আমি এই অনুষ্ঠানটিত ভাগ লৈছেহি আৰু মই ইয়াত ধন্যবাদ জ্ঞাপন কৰিছোঁ PMC 1 নং টাউন প্ৰাথমিক বিদ্যালয়ৰ সমূহ ইয়াৰ শিক্ষক শিক্ষয়িত্ৰীসকলক তেখেতলোকৰ এই অনুষ্ঠানটিত আমাৰ ভাগ লৈছে আৰু ৰংপুৰ সাহিত্য সভাৰ তৰফৰ পৰা এই অনুষ্ঠানটি আগভাগ লোৱা হৈছে আৰু কণ কণ শিশুসকলক তেওঁলোকৰ এই আমাৰ আজি বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ বিষয়ে জানিব পাৰিছে আৰু তেখেতলোকে আমাৰ ভৱিষ্যতৰ ধৰণী, সেয়েহে আমি এই অনুষ্ঠানটিত আমি আগবঢ়াই নিব লাগিব তেখেতলোকৰ কাৰণে। আৰু এই বনফুলৰ কবিগৰাকীৰ আমাক কবিতাৰ সাহিত্যৰ যি সোৱাদ দিলে আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু তেখেতৰ গীত কবিতা সাহিত্যৰ আমি অনুৰাগী আৰু জনমে জনমে সকলোৱে আমাৰ সাহিত্যৰ এয়া ভঁৰাল চহকী কৰি যোৱা যতীন্দ্ৰনাথ দুৱৰাদেৱক মই সশ্ৰদ্ধ প্ৰণাম কৰিছোঁ আজি এই দিৱসটিত। ধন্যবাদ।